মই সিদিনাখন অকল বিলাই লৈছিলোঁ যে মই আজিৰ পৰা আৰু ইউ পি পি এলত নাথাকোঁ। इउ पि पि एलनि सासे लाइमोन दैदेनगिरि आरो आथिखालनि मुसलपुरनि MCLA राकेश ब्रह्म बिथाङा साननैसो सिगां इउ पि पि एलखौ रिजाइन होनायनि जिथु भाइरेल बे जानानै थांखाबाय। अलरेडि अफिसियेलि बिथाङा ससियेल मिडियानि गेजेरजों बा निउस पर्टेलनि गेजेरजों फोरमायनानै होदोंमोन जे इउ पि पि एलखौ नागारबाय होननानै। नाथाय दिनै राकेश ब्रह्म बिथांखौ फिन आरो इउ पि पि एलआवनो जगदान जाफिननाय आरो मुसलपुर ब्लक कमिटि आरो गासैबो मुसलपुर ओनसोलनि गावनि जेसांखिनि सापर्टार गावखौ देरहाहोनाय साफ्रोमखौबो लाफानानै मोनसे मेलनि गेजेरजों फोरमायदों। थ' लोगोफोर नैबे समाव नोंथांमोननि गेजेराव नैबे आपडेटखौ लाबोलायबाय जितु राकेश ब्रह्मनि सोमोन्दै नोंथांमोना भिडिअखौ जोबजासिम ब्रह्मखौ लानानै ससियेल मिडियाआव ओरैबायदि माने सावरायबाय, ओरैबायदि सर्सा जाबाय जितु राकेश ब्रह्मआ ओरैबायदि गोख्रों जितु एसेम्ब्लि इलेक्सनाव MLA इलेक्सनाव जिबायदि रल लाबोदोंमोन, बिनि उनाव इउ पि पि एल पार्टिया मोनसेबो देरहानो हायैनि उनाव सिरि जानानै थाबाय आरो बिथाङा लोगो लोगोनो इउ पि पि एलखौ रिजाइन होबाय बा इउ पि पि एलनिफ्राय रिजाइन होबाय, ओंखारबायमोन आरो अफिसियेल फोरमायना होदोंमोन। दा बेखौ लानानै गोबां बबे दोलोआव थांगोन, BJP आव थांगोन ना BPF आव थांगोन गोबां सावरायदोंमोन। मेनलि BJP आव थांगोन होननानै बिथांखौ माने सन्देह बांसिन माने टारगेटखौ खालामनाय जादोंमोन। नाथाय दिनै बिथाङा फिन गावनि समस्तिजों लोगोसे गावनि जितु ब्लक कमिटि आरो गासै गावखौ सापर्ट खालामग्रा जायफ्रा भट होनाय आरो गावखौ जिबायदि MCLA देरहासार होनायाव जेरैबायदि खस्थ' खालामनाय, दा गासैखौबो लाफानानै बिथाङा मोनसे मेलनि गेजेरजों जथुमा सावरायनायनि गेजेरजों बिथाङा फोसावनानै होबाय जे इउ पि पि एलआवनो थाफिननाय जाबाय होननानै। थ' नोंथांमोना नैबे भिडिअखौ नायलां। মই সিদিনাখন অকল বিলাই লৈছিলোঁ যে মই আজিৰ পৰা আৰু ইউ পি পি এলত নাথাকোঁ। আৰু আজিৰ যোনটো মিটিং, মই যিহেতু ইউ পি পি এল এৰিলোঁ, এতিয়া মোৰ যি এসময়ত মোৰ লগত মুছলপুৰ সমষ্টিৰ লগতে ইউ পি পি এলৰ হৈ পেলাই আপোনালোকে যিহেতু বহুত সময় মোৰ মনৰ বল আৰু মোক কাম কৰিবলৈ সুবিধা দিছিল, এই গতিকে আকৌ এবাৰ মোৰ যোনটো নতুন যাত্ৰা, জীৱনৰ ৰাজনৈতিকভাৱে নতুন যাত্ৰাত যিহেতু মই গৈ আছোঁ, কাম কৰিবলৈ বা এই সমষ্টিটোক ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থকাটো বিচাৰে না নাই। মই মুছলপুৰ সমষ্টিৰ MCLA এইকাৰণে যে যোৱা 2025 নিৰ্বাচনত মোক ইউ পি পি এলে টিকেট দিছিলে আৰু আপোনালোকৰ বহুতখিনি শ্ৰম, বহুতখিনি এনাৰ্জি, বহুত চেষ্টাৰ মাজত য'ত নেকি সমগ্ৰ ইউ পি পি এলৰ যি আমাৰ কেণ্ডিডেটসমূহ আছিল ছিন্ন বিচ্ছিন্ন হৈ গৈছিল, এই সময়তো আমি মুছলপুৰ সমষ্টিটো ইউ পি পি এলৰ জিন্দাবাদ বুলি আমি ক'বলৈ আমি সাহস পাইছিলোঁ বা আমি সুবিধাটো কৰি লৈছিলোঁ। কামো কিছুমান কৰিছে, IBSৰ কামসমূহ অলৰেডি TDS কাটি পেলাই ব্লকত মানে পইচা জমা দিয়া কামবিলাক আমাৰ হৈ গৈছে। কিন্তু দুৰ্ভাগ্যক্ৰমে আমাৰ চৰকাৰটো নাহিল। আজি আমাৰ এই IBSসমূহ খুব বিপদজনক অৱস্থাত আছে। আৰু এই এনৰেগাৰ টকা পাবলগীয়া যিকেইটা আমাৰ দলৰ কৰ্মকৰ্তাসকলে কৰিছিলে, এতিয়া এই এনৰেগাৰ যিকেইটা পইচা পাব লগা আছে, এতিয়া আমাৰ খুব বিপদজনক অৱস্থাত এতিয়া আমি পাইছোঁ। আৰু মই যদি ভাবোঁ যে মই 5টা বছৰ মোৰ নিজৰটোহে চাই থাকোঁ, মোৰ দলৰ সতীৰ্থসকলক নাচাওঁ, মুছলপুৰ বাকী ৰাইজৰ যোনে আমাক ভোট দি জিকাইছে সেই ব্যক্তিসকলক যেতিয়া আমি নাচাওঁ, মই বহুত এটা স্বাৰ্থপৰৰ এটা ৰাজনীতি কৰা বুলি মই নিজকে অনুভৱ কৰিম বুলি মই অনুভৱ কৰিছোঁ। মুছলপুৰ ব্লক ইউ পি পি এলৰ অন্তৰ্গত সভাপতি প্ৰাইমাৰী সম্পাদক, লগতে আমাৰ প্ৰাক্তন TCLCC চেয়াৰমেন, ভাইচ চেয়াৰমেন, লগতে আমাৰ বিভিন্ন পদবীত থকা ইউ পি পি এলৰ কৰ্মকৰ্তাসকল আৰু লগতে আমাৰ ইয়াত উপস্থিত হ'ব পৰা চেণ্ট্ৰেল ইউ পি পি এলৰ শৰণীয়া প্ৰচাৰী সভাপতি অজয় দাস ডাঙৰীয়াদেৱ, লগতে উপস্থিত হ'ব পৰা আমাৰ ডিষ্ট্ৰিক্ট ইউ পি পি এলৰ ৰাভা চেলৰ সভাপতি ইন্দ্ৰেশ্বৰ ৰাভা ডাঙৰীয়াদেৱ আৰু লগতে উপস্থিত হ'ব পৰা মাইনৰিটি চেলৰ সভাপতি ডিষ্ট্ৰিক্ট চিন্তুল হক ডাঙৰীয়াদেৱ
আৰু আমাৰ ইয়াত উপস্থিত হ'ব পৰা মুছলপুৰ ব্লক UPPLৰ সাধাৰণ সম্পাদক, লগতে আমাৰ কমেণ্ট চেলৰ সভাপতি সম্পাদিকাসকল আৰু লগতে ইউথৰ যুৱ শাখাৰ সম্পাদক। কাৰণ যেতিয়া ছাৰে গ'ল, ছাৰে যোৱাৰ পিছত আমি যিবিলাক কাম কাজৰ কাৰণে ৰাইজৰ লগত আলোচনা কৰিছিলোঁ যোৱা ইলেকশ্যনত বিগত সময়খিনিত, এই কাম কাজবিলাক আমাৰ সম্পূৰ্ণ আধৰুৱা হৈ যায় ছাৰ নোহোৱাকৈ। তো সেইকাৰণে আজি আপোনালোকক আমি ইয়াত মাতি আনিছোঁ। কাৰণ কিয়, ছাৰ য'ত আছে আমি তাতেই আছোঁ বুলি সকলোৱে আমাক জনাইছিল। প্ৰাইমাৰী সভাপতি সম্পাদকবিলাকে কৈছিল যে ছাৰে য'ত থাকে, আজি আমি 6টা বছৰ ছাৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। কাৰণ দল হিচাপে আমি ইয়াত নাছিলোঁৱেই। আমি প্ৰথমৰ পৰাই ছাৰক ভাল পাই ছাৰৰ লগত থাকি আমি আছিলোঁ। এতিয়া যিহেতু ছাৰে নিজে ৰিজাইন দিলে, আমিও সকলোৱে আলোচনা কৰিছোঁ। আমি প্ৰাইমাৰীবিলাকৰ কথা কলোঁ, তেওঁলোকে কৈছে যে আমি দল ত্যাগ কৰিম আৰু ভৱিষ্যতৰ সময়ত যি কথা বতৰা হয় সেইখিনি ছাৰৰ লগত আমি তাতে আগবাঢ়ি যাম পৰ্যায়ক্ৰমে।